12খন অংকীয়া ভাওনা হ'ব একে সময়তে কৃষ্ণ ওলাব একে সময়তে সূত্ৰধাৰ গায়ন একে সময়তে 12খন ভাওনা অনুষ্ঠিত হ'ব এইখন হেল্ল' ফ্ৰেণ্ডছ ভালনে আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভালে আপোনালোকক আশীৰ্বাদ আজি মই আপোনালোকক দেখুৱাবলৈ আহি আছোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত বহুত ডাঙৰ ভাওনা হয় কমিটি ভাওনা 3 বছৰ মূৰত এবাৰ হয় সেই কমিটি ভাওনা কেনেকুৱা কি আয়োজন চলিছে কেতিয়াৰ পৰা কি কৰিব বলক আমি তাকে অলপ দেখুৱাবলৈ গৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি আহি কেনে পাই গ'লোহি কমিটি ভাওনা গেটৰ কাম চলি আছে এতিয়া বৰ্তমান আমি ভিতৰলৈ যাওঁ বাঁহে কেনেকৈ দিছে চাওক ধুনীয়াকৈ সাজিছে আৰু এইটো পকাৰ ভিতৰতে চাৰিওফালে ভাওনা হ'ব কিমানখন ভাওনা হয় আপোনালোকে ভাওনা দিনাখন গম পাব কমিটি ভাওনা হ'ব সোমবাৰে নিশা সেয়ে চাবলৈ আহি আছোঁ আপোনালোকে চাব ভিডিঅ'টো আজি কেনেকুৱা কি আয়োজন কৰিছে চাওক এইটো হৈছে ৰাইজ থাকিবৰ কাৰণে এইখিনি বহুত ধুনীয়াকৈ পেণ্ডেলটো বনাইছে আৰু এইটো হ'ল ডাঙৰ পকাৰে মণ্ডপটো হ'ল এইটো ইয়াতে ভাৱৰীয়াই ভাও কৰিব একেলগে 16খন নে 15খন ভাওনা হ'ব মই সঠিককৈ ইমান নাজানো তিনি বছৰ মূৰত এবাৰ হ'বলৈ গৈ আছে কমিটি ভাওনা মৰিগাঁও ডিষ্ট্ৰিক্টৰ বহুত ডাঙৰ ভাওনা হয় সকলোৱে জানেই মৰিগাঁও মানুহ কিমান ধুনীয়াকৈ কিমান ডাঙৰকৈ পেণ্ডেলটো বনাইছে বহুত ধুনীয়া লাগিছে আৰু সোমবাৰ দিনা ৰাতি মানুহ নধৰা হয় মই আহিছিলোঁ সৰুতে আহিছিলোঁ অলপ পাহৰিছোঁ 6 বছৰমান আগত আহিছিলোঁ এতিয়া ইমান সঠিক মনত নাই কিন্তু যিমান মানুহ হয় দেখিয়ে ভাল লাগে সেয়ে আপোনালোকে যদি ওচৰে হয় আহিব কোনোবাই যদি দেখা নাই চাবলৈ কমিটি ভাওনা বহুত ডাঙৰ হয় আমাৰ মৰিগাঁও চৰাইবাহী গৌৰৱৰ কথা কমিটি ভাওনা বুলি ক'লে সকলোৱে ভাল পায় আৰু 3 বছৰ মূৰত যিহেতু এবাৰ হয় ইয়াত পতাকা উত্তোলন কৰিছিলে পতাকা উত্তোলন হৈ গ'ল আমি পোৱা নাই বাৰু চাওক আপোনালোকে বৰ ধুনীয়াকৈ বনাইছে পালোঁ আমাৰ সভাপতি ডাঙৰীয়া আৰু তেখেতৰ লগত আছে গাঁৱৰ সদস্য কেইজনমান আছে এতিয়া এয়া ক'ব কোনে হ'ব আপুনি কওকচোন কেনেকুৱা কি হ'ব আমাৰ চৰাইবাহী ভাওনা কমিটি ভাওনাৰ ওপৰত হয় এইবাৰ আমাৰ চৰাইবাহী ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ 55 সংখ্যক 165 বছৰ আমি 9 দিনীয়া বনাই থোৱা কাৰ্যসূচীৰে ইতিমধ্যে আমাৰ কাৰ্যসূচী আৰম্ভ হৈ আছে আজি 3 তাৰিখৰ আমাৰ মূল ধৰ্মধ্বজা উত্তোলন হৈ গ'ল আৰু 55 সংখ্যক পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আজি ভাগৱত ভ্ৰমণ আছিলে ভাগৱত ভ্ৰমণ ইতিমধ্যে সমাপ্ত হৈছে আৰু প্ৰদৰ্শনী তথা বাণিজ্য মেলা গ্ৰন্থমেলা দ্বাৰ উন্মোচন আছিলে এইমাত্ৰ আমাৰ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তেখেতে আহি কাৰ্যসূচীৰ পৰা খবৰ ৰূপায়ণ কৰি আমাৰ মাজৰ পৰা গৈছে ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে সন্ধ্যা সত্ৰীয়া নৃত্য আৰু গীত সেই সাংস্কৃতিক অনুষ্ঠান কাইলৈ কি প্ৰগ্ৰাম আছে অহাকালি আছে আমাৰ কে মোহন আহিব কাইলৈ সন্ধ্যা অলপ বিনোদন অনুষ্ঠান আছে ষ্টাৰ্ট চলিয়ে আছে ফাইনেলি কমিটি ভাওনাখন কি বাৰে হ'ব 7 তাৰিখে হ'ব অহা সোমবাৰে ৰাতি নৱেম্বৰ কিমান ভাও ওলাই কিমান ভাও ইয়াতে 12খন অংকীয়া ভাওনা হ'ব একে সময়তে কৃষ্ণ ওলাব একে সময়তে সূত্ৰধাৰ গায়ন একে সময়তে 12খন ভাওনা অনুষ্ঠিত হ'ব এইখন ফিল্ডতে এই মন্দিৰ ভাগতে 12খন আমাৰ ইয়াত হ'ব তাৰ ৰাস কেতিয়া ৰাস তাৰ পিছদিনা হ'ব মহিলা ৰাস হ'ব কিমান দিনলৈ চলিব এইটো আমাৰ 10 তাৰিখলৈকে হ'ব 8 তাৰিখে আছে ৰাস 9 তাৰিখে আছে সামাজিক নাট থিয়েটাৰ 10 তাৰিখেও এখন আকৌ সামাজিক নাট থিয়েটাৰ আছে এইটো 3 বছৰ মই 3 বছৰৰ পিছত এনে কিমান বছৰমান হ'ব কমিটি এতিয়া 165 বছৰ বহুত 165 বছৰ ভাওনা হৈছে 165 আৰু ভগৱানে ভালে কৰিলে আৰু গৈ থাকিব ঠিক লগ পাই ভাল লাগিব ধন্যবাদ থাকিব থেংক ইউ ছাৰ ইয়াত চৰাইবাহীতে গ্ৰন্থমেলা আয়োজন কৰিছে গ্ৰন্থমেলাখন আৰম্ভ হোৱা কিমান দিন হ'ল আজি হ'বহে আজি আৰম্ভ হ'বহে অঁ ক'ব আহিছে মৰিয়াবাৰী অঁ এই কি ভাড়া নে কি কিমান এইটো 5,000 কেইদিনৰ কাৰণে 9 দিনৰ কাৰণে 5,000 ন আজিৰ পৰা কমিটি ভাওনা উপলক্ষে গ্ৰন্থমেলা আৰম্ভ কৰিব এতিয়ালৈ বৰ্তমান দোকানবিলাক হোৱা নাই আহিবহে মানুহ বৰ বেছি আহি নাই এইটো শংকৰদেৱ নিকেতন হ'ব ন এইবিলাক কেনেকৈ কাপবিলাক 20,000
বাঁহৰ কাপ কিমান ধুনীয়াকৈ বনাই লৈ আহিছে চাওকচোন, সঁচাই দেখি বৰ ধুনীয়া লাগিছে, কিমান ধুনীয়াকৈ বনাইছে। এইবিলাক সকলো বেতৰ দোকান এখন। বেতগছ দেখা পাবলৈ বহুত টান হৈ গৈছে আজিকালি, নাইকিয়া হৈ গৈছে, তথাপিও আনিছে, ভাল লাগিছে, বহুত ধুনীয়া। এই বাইদেউ ক'ত বনোৱা এইবিলাক? ক'ত বনাইছে? ক'ৰ হয় ঘৰ? আহঁতগুৰি কৈ আহিছে। গ্ৰন্থমেলা 9 দিনীয়া কাৰ্যসূচী হৈ গ'ল, গৈ থাকোঁ। কৃষ্ণমণি নাথৰ এইটো নতুন ডিপু খুলিছে বৰবিঘা অলপ আগত, তাকে অলপ তেল ভৰাই ল'বলৈ আহি গ'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।